ৰামায়ণ কোনে অসমীয়ালৈ অনুবাদ কৰিছিল আপুনি জানেনে? ইতিহাসৰ আন এটা নাম কি আপুনি জানেনে? জুবিন গাৰ্গ সৰু ভনীয়েকৰ নাম কি আপুনি জানেনে? জুবিন গাৰ্গ সৰু ভনীয়েকৰ নাম কি? আপোনাৰ শুদ্ধ উত্তৰটো হ'ব পামী বৰঠাকুৰ। ৰামায়ণ কোনে অসমীয়ালৈ অনুবাদ কৰিছিল আপুনি জানেনে? উত্তৰটো হ'ব মাধৱ কন্দলী। অসমীয়ালৈ অনুবাদ কৰিছিল। ইতিহাসৰ আন এটা নাম কি আপুনি জানেনে? উত্তৰটো হ'ব বুৰঞ্জী।